নমস্কাৰ, মই ভূপালী বৰ্মন, মৈদাৰখাৰ ক্লাষ্টাৰৰ অন্তৰ্গত শিশুমংগল প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী। আজি মই প্ৰথম শ্ৰেণীৰ প্ৰথম পাঠৰ পৃষ্ঠা নং 8ৰ পৰা বুজাই দিম। যিহেতু আগৰ ভিডিঅ'টোত মই আগৰ পৃষ্ঠাখিনি তোমালোকক দেখুৱাই দিছিলোঁ, তো গতিকে এতিয়া আমি আৰম্ভ কৰিছোঁ। ইয়াতে দিছে লিখা। ইয়াতে তোমালোকক অ লিখিব দিছে। এই খালী বাকচবিলাকত ঠিক তেনেকৈ আ লিখিব দিছে, ক লিখিব দিছে, খ লিখিব দিছে, ব লিখিব দিছে, ৰ লিখিব দিছে আৰু ল লিখিব দিছে। মই তোমালোকক এটা এটা লিখি দেখুৱাইছোঁ। তোমালোকে ঠিক এইটো দেখুৱাৰ দৰে তোমালোকে ইয়াতে এটা অ লিখিবা। তাৰপিছত খালী বাকচবিলাকতো তোমালোকে এইখিনি লিখিবা। তাৰপিছত যেনেকুৱা কৰি ইয়াতে আ দিয়া আছে, ঠিক তেনেকুৱা কৰি আৰু এটা ইয়াতে আ লিখিবা। ঠিক তেনেকৈ ইয়াতে ক আছে, ক লিখিবা। ইয়াতে খ দিয়া আছে, খ লিখিবা। ব দিয়া আছে, ব লিখিবা। ৰ দিয়া আছে, ৰ লিখিবা। আৰু ল দিয়া আছে, তো ল লিখিবা। আৰু তেনেকুৱা কৰি তোমালোকৰ এই বাকী ঘৰবিলাকত নিজৰ নিজৰ কিতাপত তোমালোকে লিখি ল'বা। এইটো তোমালোকক মই গৃহ কাৰ্য হিচাপে দিলোঁ। গতিকে আশা কৰোঁ তোমালোকে এইখিনি নিজৰ নিজৰ কিতাপত সকলোৱে কৰি ল'বা। এতিয়া আমি পিছৰ পৃষ্ঠাত আহিছোঁ। পিছৰ পৃষ্ঠাত দিছে যে কি খেলিছে।